চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই সুৰভি দিবলছে গুৰুত্বপূৰ্ণ খবৰ খুৰাপাই ব্যক্তিয়ে জ্বলালে নিজা ঘৰ আৰু নিমিষতে জুইত জ্বলি যায় লাখ টকাৰ সা সম্পত্তি জনাই গৈছো সবিশেষ 24 লাইভৰ দৰ্শকসকলক ঘটনাস্থান ঢকুৱাখানা নিমিষতে লক্ষাধিক টকাৰ সা সম্পত্তিৰ জুইত জ্বলি যোৱাৰ ভস্মীভূত হৈ যায় হিৰণ্য খনিকৰ নামৰ ব্যক্তি মদ্যপান কৰি ঘৰত অগ্নি সংযোগ কৰে পুনৰ জনাইছো 24 লাইভৰ দৰ্শকসকলক ঢকুৱাখানাত অঘটন খুৰাপাই ব্যক্তিয়ে জ্বলালে নিজা ঘৰ আৰু নিমিষতে লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জ্বলি যায় ঢকুৱাখানাৰ খুনাৰী চাপৰিৰ আৰক্ষী চকীৰ অন্তৰ্গত ভাটিৰ কেকুৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে হিৰণ্য খনিকৰ নামৰ ব্যক্তিজনে পত্নী পুত্ৰ আৰু কন্যাক ঘৰৰ পৰা খেদি মদ্যপান কৰি ঘৰত অগ্নি সংযোগ কৰে আৰু ইয়াৰ ফলত ঘৰৰ যাৱতীয় সা সম্পত্তিৰ পৰা আদি কৰি নিমিষতে লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জ্বলি ভস্মীভূত হৈ যায় আমি দৃশ্যাংশ দেখাইছো 24 লাইভৰ দৰ্শকসকলক ঢকুৱাখানাৰ খুনাৰী চাপৰিৰ আৰক্ষী চকীৰ অন্তৰ্গত ভাটিৰ কেকুৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে নিমিষতে লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জ্বলি ভস্মীভূত হয় হিৰণ্য খনিকৰ নামৰ ব্যক্তিজনে পত্নী পুত্ৰ আৰু কন্যাক ঘৰৰ পৰা খেদি মদ্যপান কৰি ঘৰত অগ্নি সংযোগ কৰে আৰু ইয়াৰ ফলত ঘৰৰ যাৱতীয় সা সম্পত্তিৰ পৰা আদি কৰি নিমিষতে লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জ্বলি যায় ইতিমধ্যে হিৰণ্য খনিকৰক খুনাৰী চাপৰিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো 24 লাইভৰ দৰ্শকসকলক এই মোৰ ভাই হয় নে কিবা কাজিয়া পেচাল হৈ থাকে নেকি সিহঁতৰ কাজিয়া পেচাল মাইকজনীক অকল মদ খাই পেলাই দেখিব নোৱাৰে কাজিয়া পেচাল হৈ থাকে এইখিনি কৰি পেলাই আৰু লোকৰ মানুহকো মাৰি পেলাই সি এনেকুৱা কৰি পেলাই এতিয়া এনেকুৱা অৱস্থা হ'ল আজি ঘৰটো নিজে জ্বলাই দিলে নিজে জ্বলাই দিলে দুখ লাগিছে মোৰ ভাইটো বোৱাৰীজনী কেলে এনেকুৱা ঘৰটো এনেকুৱা কেলে হ'ল বুলি দুখ লাগিছে কি মানে এই ঘৰটো প্ৰথম খেৰৰ ঘৰটো জ্বলি শেষ হ'ল তাৰ পাছত এইটো চাইডৰ ৱাল চাইডৰ বেৰবোৰ জ্বলি পেলাই ওপৰত টিঙত লাগি আছে কাঠত লাগি থকাৰ পাছত ল'ৰা কেইটামান মানুহ বেছি নহয় আৰু কোন আছিলে মই ইমান মুখস্থও নাই ল'ৰাকেইটা ক'লো বোলো চিলিণ্ডাৰটো আছে ভিতৰত চিলিণ্ডাৰটো উলিয়ান চিলিণ্ডাৰটো বাছ হ'ব লাগিলে চুবুৰি গোটেই ধ্বংস হ'ব চিলিণ্ডাৰটো দেখিলেহি বাহিৰত এইখিনি পাই পেলাই চিলিণ্ডাৰটো উলিয়াই আনোতে সিহঁতে মানে চোচা লৈ আহিলে মই আগবাঢ়ি আহিছিলোঁ আগবাঢ়ি আহোঁতে তেতিয়া এইখিনিত আহি পেলাই এই কণত সি স্পষ্ট কৈছে এই সীমাটোৰ পৰা এই ভিতৰত কোনো নোসোমাবি কিন্তু চিলিণ্ডাৰটো আমাৰ হাতৰ পৰা কাঢ়ি ল'বলৈ সি সাহস নকৰিলে কিবা এটা আমি নি চিলিণ্ডাৰটো সেইডোখৰত থলোগৈ তাৰ পাছৰ পৰা মানে গোটেই ইটো সিটোকৈ মানুহ আহিলে আহি মেলি জুই নুমুৱা গাড়ীলৈ ফোন কৰিছোঁ থানালৈ ফোন কৰিছোঁ ৰক্ষা নাই তাৰ অলপ পাছতে মানে এখন জ্বলি শেষ হ'লগৈ হাতত কি লৈ আছিলে হাতত সেই তেতিয়া একো দেখা নাই মানে মানুহে সোমাবলৈ মানুহে সোমাবলৈ মুখে কৈছে আৰু এই সীমা